মই আমাৰ ইউটিউব চেনেল মাই ষ্টাইল আছামলৈ আজি আমি ভিডিঅ'টো বনাইছোঁ কেৱল মনোৰঞ্জনৰ কাৰণে। ইয়াত যদি আমি বিজেপিৰ কথা কৈছোঁ, এইটো আমি মাত্ৰ মনোৰঞ্জনৰ কাৰণে বনাইছোঁ। ইয়াত কোনো আমি দলক ছাপোৰ্ট কৰা নাই বা কোনো দলক বেয়া বুলি ক'বলৈ যোৱা নাই। মাত্ৰ আমি এইটো মনোৰঞ্জনৰ কাৰণে বনাইছোঁ। ইয়াত কোনো ৰাজনৈতিক দলক আমি বেয়া বুলি ক'ব নাযাওঁ, কাৰণ আমি বিজেপিকো ছাপোৰ্ট কৰোঁ, কংগ্ৰেছ হওক, চবকে আমি ভাল পাওঁ। চবেই আমাৰ ৰাজনৈতিক দল হয়, গতিকে আমি কাকো বেয়া বুলি ক'বলৈ যোৱা নাই। মাত্ৰ ইয়াত আমি এটা কথা কৈছোঁ, যাতে আমি এইটো এটা মনোৰঞ্জনৰ ভিডিঅ' বনাইছোঁ। ইয়াত কোনো যাতে ইয়াত বেয়া হিচাপে নলয়, ইয়াকে কৈ মই সামৰণি মাৰিলোঁ। ধন্যবাদ। ৰখালি আৰু এটা কথা, যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, অৰ্থাৎ ঘণ্টাটো বজাই দিব। জয় আই অসম। পেটুৱাত দা ইয়াত কি কৰি আছে? মই ইহঁতৰ ঘৰতে থাকোঁ ন, কাম চাম কৰোঁ। ইয়াত থাকা নি? অঁ, ইয়াতে থাকোঁ, সিহঁতৰ ঘৰত কাম চাম কৰোঁ ন সদায়। মই গম নাপাওঁ নহয়। কিবা আহিছিলে নি? সিহঁতৰ ঘৰ মালিক নাই নি? মালিক নাই, মালিকৰ মানে সিহঁতৰ NRCত কাৰো নাম নাহিলে নাই। হয় নি? তো এই NRC সেইকাৰণে অফিচলৈ গৈছে। তো ঘৰত কোনোৱে নাই মানে? কোনোৱেই নাই সিহঁতৰ। মইহে আছোঁ অকলে, ইয়াতে কাম এটা আছিলে কৰি আছোঁ। তুমি ইয়াতে থাকা ন? মই সিহঁতৰ ঘৰতে থাকোঁ, কাম চাম কৰোঁ নহয়। আগতে এদিন দেখিছিলা কি যে পাহৰিলা? মই পাহৰিলোঁ। মই ইয়াতে থাকোঁ নহয়, NRCত সিহঁতৰ কাম নাম নাই অহা কাৰণে এতিয়া NRC অফিচলৈ গৈছে। এই মালিকৰ ওচৰলৈ আহিছিলোঁ, দৰকাৰ এটা আছিলে। মই মালিক নাই মানে। ইমান হাঁহিছা? এই মালিক নাই বুলি কয়। কথা এটা আছে মানে, আপোনাক ক'ব নোৱাৰি মানে, সেইকাৰণে। কওক পাৰিব। তোক ক'ম কথাটো, কিন্তু তুমি মালিক আহিলে ক'ব নোৱাৰা বা কোনেকৈ কাৰো আগত ক'ব নোৱাৰা। ডাঙৰ কথা হ'ব নহয়। ঠিক আছে, গম পাইছা নাই? তো মোৰ কথাটো কি হ'ল মানে, আমাৰ মালিকহঁতৰ NRCত নাম নাই অহা। NRCত নাম নাই অহা, তাৰপৰা কি হ'ল এতিয়া তাতে NRCত নাম নহা কাৰণে তুমি পুৰা ফূৰ্তি হৈ আছা? পুৰা ফূৰ্তি মানে তুমি হ'লেও হ'বা, কাৰণ তাকে ঘৰ বনাই থৈছে। ঘৰ বনাই থৈছে, যদি নাম নাহিলে সিহঁতকতো বাংলাদেশ খেদিবই। খেদাৰ লগে লগেতো ঘৰ দুটা মই পালোঁ। মই ভাবিছোঁ সৰুটোক মই ইটো ঘৰত দি দিম আৰু মই থাকিম এইটো ঘৰত, আৰু বাকী মাটি সম্পত্তিটো পামেই। তো মই সেইকাৰণে মই বহুত ফূৰ্তিত আছোঁ এইখিনি, কিন্তু মালিকে গম পালে বেয়া কথা হ'ব। তুমি নক'বা কিন্তু দেই। কাকোৱে নক'বা। মানে কি কথাটো সেইটোৱে, এতিয়াতো ইলেকশ্যন আহি আছে 19 ন? বিজেপি চৰকাৰ হ'বই, কাৰণ মই ভোট দিম, আপুনিও দিব চাগে। দিব যেতিয়া বিজেপি চৰকাৰ আহিব, তেতিয়া বাংলাদেশী খেদিব। খেদাৰ লগে লগে সিহঁতৰ NRCৰ নাম নাই, সিহঁতকো খেদিব। খেদি দিয়াৰ লগে লগে মই ঘৰ দুটা পাই গ'লোঁ, সম্পত্তি চব পালোঁ। যদি বিজেপি নিজিকে? সেইটো এটা চিন্তা হয় ন। এটা কাম কৰিব, মইতো আমাৰ ঘৰত চবকে কৈছোঁ বিজেপিক ভোট দিবই। আপোনালোকেও ক'ব, আপোনাৰ ঘৰৰ মানুহকো ক'ব, আপুনিও বিজেপিতে ভোটটো দিব। তাৰপিছত তেতিয়া বাংলাদেশীখিনি খেদিব যেতিয়া, মই এই দুটা ঘৰ মই পাম। মই পালে আপোনাৰ পোৱা মানে মই গাঁৱৰ মানুহ আপোনাৰ। হ'ব দিয়া, মই ভোটটো বাৰু বিজেপিত দি দিম। বাকীবোৰকো ক'ব দেই। আৰু যদি তোমাৰ কেনেবাকৈ কামটো জানিবা হৈ গ'ল, তেতিয়া মোক কিন্তু পাৰ্টিটো দিব লাগিব। পাৰ্টি মানে 4টামান ছাগলী কাটিম। 4টামান কাটিম। মালিকৰ ঘৰতে দে ছাগলী, তাৰে 2টা নি কাটি দিম। তেনেকুৱা আছে, ফিচাৰী ঢেৰ বস্তু আছে। মই সেইকাৰণে মাথা মাৰি আছোঁ। অতদিনে ইয়াত এনেই কাম কৰি থকা নাই, মই ভিতৰে খেল কৰি আছোঁ মানে। হ'ব তেতিয়াহ'লে মই যাওঁ আজি। কিন্তু এই কথা যে ক'লোঁ, আপোনাৰ মোৰ বাহিৰে কোনো গম নাপাব নালাগে দেই। ঠিক আছে দেই, কাকো নক'ব খালি দেই। ঠিক আছে, বাই। ৰখা দেই মানে।